আমি বৰ্ডিং পাছ উলিয়ালোঁ। উলিয়াই এনেকৈ 3 নম্বৰ গেটত ফ্লাইটৰ ওচৰলৈ যাবৰ বাবে ৰৈ আছোঁ। মানে ফ্লাইটৰ টাইমৰ পৰা ঠিক আধা ঘণ্টাৰ আগতে গেটখন খুলি দিয়ে আৰু এনেদৰে আমি গেটেৰে বাছৰ ওচৰলৈ আহিলোঁ। এই বাছখনে আমাক ফ্লাইটৰ ওচৰলৈকে লৈ যাবগৈ আৰু এনেদৰে আমি বাছত উঠি আহিছোঁ আৰু আমি ফ্লাইটৰ ওচৰ পালোহি। ৰেড হট স্পাইচি বাছখনে আমাক ফ্লাইটৰ ওচৰত আহি নমাই দিলেহি। নমস্কাৰ, সকলো ভালে আছেনে? মই ক'ত আছোঁ জানানে? মই আছোঁ দিল্লীত। কালি আমি ফ্লাইটেৰে দিল্লী আহি পাইছোঁহি। প্ৰায় 10মান বাজিল দিল্লী পাওঁতে। বৰ্তমান আমি আছোঁ দিল্লীৰ লাজপাত নগৰ 2ত। ফ্লাইটত প্ৰথম উঠিছোঁ, একদম অৱস্থা বেয়া। মানে 5-6বাৰমান মূৰ ঘূৰাইছে মোৰ ফ্লাইটৰ ভিতৰত। সেয়েহে মানে ফ্লাইটৰ ভিতৰত ভিডিঅ' কৰিব পৰা নগ'ল আৰু মানে যেনে তেনে আহি ভগৱানৰ নাম লৈ লৈ আহি হোটেলখন পাইছোঁহি আৰু ভগৱানৰ আশীৰ্বাদত। তাৰ উপৰি মানে ভিডিঅ' কৰিবলৈ মনো যোৱা নাই। এইটো দেখিছেনে, কিবা এটা উঠিছে, এইটোৰ পৰা মানে অকণমান কপালখন ফুলি আছিলে মোৰ। সেয়েহে ভাবিলোঁ দিল্লী পাই লওঁ, তাৰপিছত ভিডিঅ' কৰিম আৰু লাহে লাহে যিমানখিনি পাৰোঁ। ভাবিছোঁ আপোনালোকক কিছুমান ভিডিঅ' দেখুৱাম বুলি, দিল্লীৰ যিমানখিনি পাৰোঁ আপোনালোকেও চাই যাব বুলি আশা ৰাখিছোঁ। চাই যাব। এয়া হৈছে দিল্লীৰ লাজপাত নগৰ। চাই থাকিব দেই মোৰ ভিডিঅ'বোৰ। আমি আছোঁ ৰুমৰ ভিতৰত। দিল্লীত বোলে 11 বজাৰ আগতহে দোকান পোহাৰ খোলে, মানে আমাৰ অসমৰ নিচিনা নহয়। আৰু হোটেলৰ পৰা কিবা দিছে, সামান্য পৰিমাণে কিবা এটা দিছে, চাহ দিছে আৰু ব্ৰেড দিছে। চাবচোন, চাহ দিছে, গাখীৰৰ চাহ, কলো দিছে দেই, 3টা কল দিছে। কলকেইটা খাবলৈ বৰ সোৱাদ বোলে। ব্ৰেড দিছে, আমি এতিয়া খাম। এয়া আমি এখন হোটেলতে আছোঁ। এতিয়া খাই গৈ মানে চাহ তাহ খাই গৈ ওলাই আহিছোঁ। অকণমান খোজকাঢ়ি আহোঁ তলৰ পৰা হাজবেণ্ডৰ লগত, সেয়েহে অকণমান ওলাই আহিছোঁ। এনেকৈ আমি 3rd ফ্ল'ৰত আছোঁ। ওপৰৰ পৰা নামি আহিছোঁ তললৈ। এনেকৈ তললৈ আমি যাম। আমি এইখন হোটেলতে আছোঁ, লিভিয়া ৰেচিডেঞ্চি। হৈছে দিল্লী লাজপাত নগৰ 2। আমি কোনফালে যাম এতিয়া? এনে অকণমান খোজকাঢ়ি আনো। আহি আছোঁ ল'ৰাক মাৰ লগত থৈ আহিছোঁ। ল'ৰা টোপনি, এতিয়া মাৰ লগত শুই আছোঁ। গৰম, দিল্লীত বহুত বেছি গৰম, গুৱাহাটীতকৈ গৰম তাত। এখন প্ৰাথমিক বিদ্যালয় দিল্লী।
সহশিক্ষা বিদ্যালয়। সৎসং ভৱন। ঠাণ্ডা দিনত ভাল লাগিব। গৰম এতিয়া, গৰমত বেছি গৰম লাগিছে। গুৱাহাটীৰ দৰে দিল্লীত আহি আমি গেলামালা বজাৰ কৰিছোঁ। অৰেঞ্জৰ সেয়া হৈছে গেলামালা বজাৰ। মানে আমাৰ ইমনে জ্বলা মছলা খাব নোৱাৰে, সেইকাৰণে দালি অকণমান, মিঠাতেল, আলু, পিঁয়াজ অলপ কিনি ল'লোঁ তাৰ বাবে। তাৰপিছত আমি অৰেঞ্জৰ জুচ খালোঁ 30 টকাকৈ এগিলাচত। খাই আকৌ আমি হোটেলৰ ফালে আহি আছোঁ। এটা কথা কিন্তু ক'ব লাগিব, দিল্লী এখন ভাৰতৰ ভিতৰতে প্ৰদূষণৰ ঠাই যদিও এই গছ-গছনিবোৰ বহুত আছে দিল্লীত। এই গছ-গছনিবোৰৰ বাবে দিল্লী অলপ হ'লেও এই প্ৰদূষণমুক্ত হৈ থাকিব পাৰিব। বহুত বেছি গছ-গছনি আছে আমাৰ অসমতকৈ। এই গছ-গছনিবোৰ দেখি বহুত বেছি ভাল লাগিছে। আমি এতিয়া ইণ্ডিয়া গেটৰ সন্মুখত আছোঁ। কিন্তু ভাগ্য বেয়া, আমাৰ ওচৰলৈ যাব নোৱাৰোঁ, কিবা কাম চলি আছে। গতিকে আমি বুলিয়ে নহয়, সকলোৱে চাই আছে। লগে লগে যাবগৈ ন। এইটো হৈছে ইণ্ডিয়া গেট। এই ইণ্ডিয়া গেটৰ পৰা এই আগলৈ ৰাষ্ট্ৰপতি ভৱন আছে। এই ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটৰ এই মাজৰ ঠাইখিনিত 15 আগষ্ট আৰু 26 জানুৱাৰীত পেৰেড অনুষ্ঠিত হয়। আমি ইণ্ডিয়া গেট চাই ওলাই আহিলোঁ আৰু ৰাস্তাৰ কাম চলি থকাৰ বাবে ইণ্ডিয়া গেটৰ একেবাৰে ওচৰলৈ যাবলৈ নোৱাৰিলোঁ। দিল্লীৰ যিমানখিনি পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও চাই থাকিব বুলি আশা ৰাখিলোঁ। আজি যিসকলে মোৰ ভিডিঅ'টো চাই থাকিলে সকলোকে ধন্যবাদ জনালোঁ।